আজি আমাৰ যাত্ৰা গড়ভঙা ৰিজাৰ্ভ ফৰেষ্ট। আহিলো প্ৰকৃতিৰ সৈতে কথা পাতিবলৈ, সেউজীয়াৰ সৈতে কিছু ধেমালি কৰিবলৈ। এই যে লুংলুঙীয়া পথছোৱা দেখিছে, এয়া পূৰ্বতে এনেধৰণে পকা অৱস্থাত বা ব্লক দিয়া অৱস্থাত নাছিলে। ইয়াত বহু মানুহ আহিছিলে চাইকেল চলাবৰ বাবে, শৰীৰ চৰ্চা কৰিবৰ বাবে, অফ ৰোডিং কৰিবৰ কাৰণে আহিছিল। কিন্তু বৰ্তমান সময়ছোৱাত সম্পূৰ্ণ দৃশ্য সলনি হ'ল। এয়া নতুনত্বই ঠাই পালে, আধুনিকতাৰ পৰশ লাভ কৰিলে, পৰ্যটনৰ এলেকা হিচাপে বৰ্তমান সময়ছোৱাত গড়ভঙা ৰিজাৰ্ভ ফৰেষ্ট বিবেচিত হৈছে। বহু প্ৰান্তৰ পৰা মানুহ আহে, কিন্তু আমি গুৱাহাটীত ইমান দিন থকাৰ পিছতো গড়ভঙাৰ বিষয়ে বিশেষ জনা নাছিলোঁ। ইনষ্টাগ্ৰাম, ফেচবুকত দুই এটা ৰীল শেহতীয়াভাৱে দেখাৰ পিছতেই আমাৰো মনটো গ'ল যে ইয়ালৈ এপাক যাব লাগে। সেয়ে মই আৰু ৰুবুল আহিলোঁ। কিমান এক সুন্দৰ পৰিৱেশ, কিমান এক নান্দনিক পৰিৱেশ। কেতিয়াবা গুৱাহাটী মহানগৰীত থাকি যান্ত্ৰিক যেন লগা সময়বোৰৰ পৰা কিছু আঁতৰি যদিহে আপুনি কোনো এনেধৰণৰ পৰিৱেশত বিলীন হ'ব বিচাৰিছে, তেতিয়াহ'লে গড়ভঙালৈ আহক। অৱশ্যে সময় লৈ আহক, সম্পূৰ্ণ এটা দিন লৈ আহিব, কাৰণ গড়ভঙা যদিও বা গুৱাহাটীৰ নিচেই কাষৰ বুলি ধাৰণা কৰা হয়, তথাপিও গড়ভঙালৈ কিন্তু কিছু দূৰত্ব আছে। বশিষ্ঠ বা লখৰাৰ ছাইডেদি আহি গড়ভঙালৈ অহাৰ পিছত আপোনালোকে এণ্ট্ৰি পইণ্টত তাৰ এণ্ট্ৰি কৰিব লাগিব, নিজৰ গাড়ীখন বা নিজৰ বাইকখন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত আপুনি তাৰ পৰা 24 কিলোমিটাৰ বাহনেৰে আহিব পাৰিব। কিন্তু বহুত লাহে লাহে আহিব লাগিব, মানে এঘণ্টা সময় তাৰ পৰা লাগিব। এণ্ট্ৰি পইণ্টৰ পৰা এঘণ্টা সময় লাগিব, যিটো তথ্য নেটত নাই। কিন্তু তাৰপিছত অলপ দূৰ যদি আপুনি চাৰিচকীয়া বাহনেৰে আহিছে, তেতিয়াহ'লে খোজকাঢ়িব লাগিব। খোজকাঢ়ি আপুনি নিজৰ সেই অপেক্ষাৰে থকা ঠাইডোখৰ পাবহি। খুব সুন্দৰ, খুব বিনন্দীয়া, খুব আনন্দদায়ক এটা পৰিৱেশ আপোনালোকে কটাব পাৰিব। এটা দিন লৈ আহক, খুব এনজয় কৰিব পাৰিব। অলপ আমিও এনজয় কৰোঁ, আহক।